বন্ধুসকল, বিশ্বকাপ 2023 টিম ইণ্ডিয়া উইকেট কিপাৰ হ'ব মহেন্দ্ৰ সিং ধোনী। বন্ধুসকল, বিশ্বকাপ 2023 5 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু এইবাৰৰ খেল আয়োজন কৰিব ভাৰতে। কিন্তু ভাৰতৰ বহুত ডাঙৰ সমস্যাত পেলাইছে ঋষভ পন্থ, কে এল ৰাহুলৰ আঘাতে। ভাৰতত এনেকুৱা এজন কিপাৰ নাই যি বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ খেলত অংশগ্ৰহণ কৰিব পাৰে। এনে পৰিস্থিতিত BCCI সচিব জয় শ্বাহে ভাৰতীয় দলত খেলিবলৈ ৰিকুৱেষ্ট কৰিব পাৰে আৰু তেওঁৰ কথা ধোনীয়ে কেতিয়াও না নকৰে। এই ৰণনীতি অনুসৰি ভাৰতীয় দলৰ অংশ হ'ব পাৰিব মহেন্দ্ৰ সিং ধোনী। বন্ধুসকল, মহেন্দ্ৰ সিং ধোনীয়ে যে আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, এনে ক্ষেত্ৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিলে কোনো নতুন কথা নহয়, কাৰণ এনেদৰে আগতেও বহুত দিগ্গজ খেলুৱৈয়ে এনে কৰি থৈছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, পূৰ্বৰ দিগ্গজ খেলুৱৈ শ্ৰীনাথে অৱসৰ লোৱাৰ পাছতো সৌৰভ গাংগুলীৰ ৰিকুৱেষ্টত 2003 চনত বিশ্বকাপ খেলিছিল। ইয়াৰ বাদেও শ্বাহিদ আফ্ৰিদি, ইমৰান খান, কেভিন পিটাৰছেন, জাভেদ মিয়াঁদাদ, ডেৰেন ব্ৰেভোৰ দৰে দিগ্গজ খেলুৱৈয়ে এনে কৰি থৈছে। ধোনী পুনৰ ভাৰতীয় দলত আহিলে তেওঁৰ অনুভৱে ভাৰতীয় দলক বহুত সহায় কৰিব। বন্ধুসকল, মহেন্দ্ৰ সিং ধোনী যদি পুনৰ ভাৰতীয় দলত আহে, আপোনাৰ প্ৰতিক্ৰিয়া কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।